বিশ্বাস কৰি সাবস্ক্ৰাইব মাৰিলো তাৰ পৰাও পালো সেই বিশ্বাসঘাতকতা ইমান মৰম নলগাবি দুচকুলে চাই বহুত ভাল পাইছিলো আসামৰ দেখাত কিবা কাৰণত কৰিছে চাগে বন্ধুসকল মই আৰু টিকটকত ভিডিঅ' নবনাও কাৰণ মোক চেলেঞ্জ দিছিলে টিকটকত 15 ছেকেণ্ডৰ ভিডিঅ' আমাৰ আসামত এক চেলেঞ্জ দিছিল টিকটকাৰ বিলাকে সেইকাৰণে কৰিছে কথা কবা আহে তাহন হিজিৰা বুলি চালা চেলেঞ্জ দিছিল কাৰণে আমাৰ দম দেখাইছে দেখাই আৰু যাৰ যোনে মানে মোক যোনে চেলেঞ্জ দিছিলা ন সিহঁতক কৈছো তোমালোকে টিকটকত ভিডিঅ' বনাই থকা তোমালোকৰ এই টিকটক তোমালোককে গতালো মোৰ ফালৰ পৰা এটাই কথা কলো বাই দুচকুতে কিনো যাদু আছে মায়া মায়া হৈ হায়ৰে 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 মাৰি নীলা মুখ নগা জাথি সুখী সুখী হাঁহি দিয়ে নাই মানে আৰু কোনোবাই চেলেঞ্জ কৰিছে চাগে বন্ধুসকল মই টিকটকৰ ভিডিঅ' নবনাও বুলি ভাবিছিলো কিন্তু মই আকৌ বনাবলগীয়া হ'ল এটা কাৰণতে যিটো ল'ৰাই মোক চেলেঞ্জ দিছিলে মানে বহুত কেইটাই দিছিলে কিন্তু এটাই নতুনকে দিছিলে সি কৈছিলে যে দম আছে যদি 15 ছেকেণ্ডৰ লিপচিং ভিডিঅ' বনাই দেখা আৰু মই ঠিক সেই তাৰ কথা মতে আহি টিকটকত লিপচিং ভিডিঅ' বনাইও দেখুৱালো সেইটোৰ কাৰণে দেখাইছি ঠিক আছে उसने ही धोखा दिया उसने ही धोखा दिया मारो का खोपड़ी तोड़ साले का मार নমস্কাৰ বন্ধু বান্ধৱীসকল নকৰো মই কোনো ডুপ্লিকেট কাম পুলক ৰাফা মোৰে নাম তো আজি শব্দৰ সৈতে মই খেলা খেলিম অসমৰ ডেকা কাজি মই ৰষ্ট কৰিম লাজতে পৰিব লাগে গৰু মাৰিলে বাঘৰ মৰণাগে সঁচাকে তো যেনেকৈ আপোনালোকে জানে এনেকুৱা কোনো পাথাৰ নাই য'ত পুলক ৰাফাই হাগা নাই আৰু এনেকুৱা কোনো খেলাই নাই যিটো পুলকে খেলা নাই ঠিক তেনেদৰে অসমত এনে এজন ব্যক্তি নাই যাক অসমৰ ডেকাই ৰষ্ট কৰা নাই তো আজি আমি কথা পাতিম অসমৰ এনে এজন ব্যক্তিৰ বিষয়ে যোনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দপদপনি জুই জ্বলাই আছে অসমৰ এনে এজন ৰষ্টাৰ এজন টিকটকাৰ মানে ফিউচাৰ টিকটকাৰ আৰু তো এনে এজন ব্যক্তি যোনে মানে জুবিন দাকে কিজানি ৰ'জ কৰা নাই বাকী যিমান ছিংগাৰ আছে মানে কাকো নেৰেখি ৰ'জ কৰিছে মানুহৰ পাৰ্চনেল মেটাৰ উঠাই লৈ ৰ'জ কৰিছে ই দিনো এনেকুৱা এটা মানুহ পৃথিৱীত যদি এলিয়েনকো পালে হয় নাই এলিয়েনকো কিবা ফুল ওলাই ৰ'জ কৰি দিলা হয় তাৰে নাম আসামৰ ডেকা আমাৰ অসমৰ হীৰা তো মই এটা কথাই ক'ব খোজো আসামৰ ডেকাই ভিডিঅ' বনাওঁতে কিজানি ভাং খাই যায় সেইকাৰণে মাজে মাজে ইউটিউব এৰি টিকটক গুচি যায় আৰু যেতিয়া তাৰ আহি যায় হোচ তেতিয়া পুনৰবাৰ উঠি যায় তাৰ ৰ'জ কৰাৰ জচ মই আৰু টিকটকত ভিডিঅ' নবনাও কাৰণ মোক চেলেঞ্জ দিছিলে টিকটকত শকুন্তলা দুষ্মতৰ পুতলা হাতৰে আঙুল মানে কথাটো হ'ল যে এজন ৰষ্টাৰ হৈ কিনে সি টিকটক কৰবা ষ্টাৰ্ট কৰিছে পিছত গম পালো তাক কোনোবাই চেলেঞ্জ কৰিছে ঠিক আছে চেলেঞ্জ কৰিছিল সি এটা কৰি দেখাইছে তাৰপিছত আকৌ চেলেঞ্জ কৰিছে কিন্তু এতিয়া দি আছে আবে চেলেঞ্জ কৰিল বুলি কি তই ভিডিঅ' দিব লাগে নেকি বে আবে ভাব না ৰাইজ কেৰিমিনাটিক বোলে কোনোবাই ক'লা মঞ্জুলে বোলে ক'লা যে ঐ কেৰি তই 15 ছেকেণ্ডৰ এটা লিপচিং ভিডিঅ' বনাই দেখাবিচোন কেৰিয়ে বোলে বম চিংকা চিংকা বহুত হাৰ্ড এই দিয়ে তোর দম আছে যদি এটা 15 সেকেন্ডের টিকটক ভিডিও বানাই দেখাবে শুন नो 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 तू लटका के झटका के चलती है भटका के ध्यान मेरा तेरे इस चलने पे मैंने कुछ लिखा है पब्लिक को दे दूंगा ज्ञान तेरा ओ मैडम जी मैं तेरा भाई नहीं है धीरे चल
পিছে আছামৰ ডেকা তুমি কি কৰি আছা আমাৰ দৰে ছাবস্ক্ৰাইবাৰৰ ইমোচন লগত খেলিলা মানিছো তুমি হিৰো তুমি পাৰা সেইকাৰণে ইউটিউব বাদ দি টিকটকো হিলালা পিছে কিমান দিন নকৰিলা তুমি প্ৰেক্টিছ কাৰণ কোন দাপৰ যুগতে দিছিল তোক সৌৰভ জ্যোতিয়ে চেলেঞ্জ সহজ পাইছ যদি ইমানে মৰ ঠিক আছে তই টিকটকৰ লিপচিং কৰি দেখা তাৰ পিছত গম পাবি কিমান হাৰ্ড হয় ঠিক আছে আৰু সেইবাবে মই সিহঁতক দেখাই দিবলৈ মই এটা টিকটকৰ একাউণ্ট খুলি ললো বেলেগক হিজিৰা কৈ আজি নিজে কৰি আছা হিজিৰা আমি বাৰু ঠিক আছে দম দেখুৱালা পিছে আজি আৰু নবনাও কৈ বাৰে বাৰে ভিডিঅ' বনাই থাকা বন্ধুসকল মই আৰু টিকটকত ভিডিঅ' নবনাওঁ দেখিছা আমি এবাৰ আহি কৈ মোক চেলেঞ্জ কৰিছিল কাৰণে কৰিছিলো আকৌ আহি কৈ যে মোক আকৌ চেলেঞ্জ কৰিছিল কাৰণে কৰিছিলো আবে যেনেকৈ আমাৰ খাৰ খাৱা যিবা আহে কিবা ঠিক তেনেদৰে ইয়াৰ ডেণ্ড্ৰেট খাৱা মাথা কিজানি কৈ কিবা কৰে কিবা বুজিছে না সঁচা কথা কবি পাই ডেণ্ড্ৰেট বুলি চাইকেল লিক বাটা চলিউশ্যনটো তুই নাখাৱা অফাৰ লট হৈ যায় তাৰপিছত কোৱা কিবা কৰা কিবা আবে চাই আছিল বন্ধুসকল মই টিকটকৰ আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ ৰাসামৰ ডেকা আজি তোক ফালিম বেটা মানুহক তেৰা কথা কৈ ৰষ্টৰ নামত কৰি আছা মকেল আমি বেলেগ টিকটকাৰক ৰস কৰি আজি নিজে কৰি আছা হিজিৰামি নহয় কি তই নিজে কৈছিলি পিছে সৌৰভে যি কৰিছিল আজি তইও যি সেই একে কৰি আছা কমৰ বেকা পিছে তহঁতৰ মাজত মোক এটা ডিফাৰেঞ্চ দেখা কিহত যদি হিজিৰা তয়ো মানি ল কিহত যদি মকেল হয় তয়ো মানি কথা হয় ৰস কৰ না ইউটিউবাৰৰ নামত কিয় জাপি আছা ই কলংক তই নিজে আমাক ঠগি টিকটকত যাবি পিছে বেলেগক তই কি উদাহৰণ দিবি আজি পিছে ক'বলৈ মই বাধ্য ইমান দিনে ৰষ্টৰ নামত পিছে কৰিলি অত্যাচাৰ মোৰ বাইদেউ ভণ্টি কাকো তই নেৰিলি ধেমালি কৈ যি টি বকা কাপোৰ নুখোলাকে মানুহৰ মনত তই বলৎকাৰ কৰা নমস্কাৰ বন্ধুসকল কি খবৰ এইটো ভিডিঅ' মই নবনালো হয় কিন্তু বনাইছো ন এটা কাৰণ টিকটক কৰাৰ কাৰণে তো হাৰ্ড কৰিছা বে ভাই হাৰ্ড কৰিছা তই মোক বে আবে ভিডিঅ' নিদিও বুলি কৈ বাৰে ভিডিঅ' কোনে দিয়ে আছামৰ দেখাই দিয়ে কিন্তু কিয় দিয়ে আবে চেলেঞ্জ একচেপ্ট কৰি দিয়ে আবে চেলেঞ্জ একচেপ্ট কৰি কি পাব আবে দম দেখুৱাব আবে দম দেখুৱাই কি পাব আবে দম দেখুৱালে ইউটিউবত ফেম পপুলাৰিটি সাবস্ক্ৰাইবাৰ ভিউ সব পাব আকৌ আবে সেইবিলাক পাই কি কৰিব টিকটক কৰে কিয় আবে টিকটক কৰিলে গাৰ্লফ্ৰেণ্ড এজনীও পাব কিন্তু কিয় পাব আবে ৰস কৰাতে ইমান ছাল মাৰিব নোৱাৰে না ষ্টাইল ছানগ্লাছ এইবিলাক মাৰিব নোৱাৰে না সেইকাৰণে গাৰ্লফ্ৰেণ্ড এজনীও পাব পিছে সেইকাৰণে তো টিকটক কৰাত লাগি গৈছে বা কি মিচিকিয়া হাঁহি তেওঁৰ তোৰ ডাইলগ তোকে দিওঁছিল ফাক মোক কেলিয়াৰ পৰা তুমি নিজকে কি বুলি ভাবা হা কি বুলি ভাবা হে তুমি নিজকে এতিয়া পিছে আছামৰ ডেকাৰ কিছুমান অন্ধভক্তসকলে আহি মোক কমেণ্টত কিবা আবে তই জ্বলিছা আবে তোৰ দলন হৈছে আবে সি কি মোৰ এক্স গাৰ্লফ্ৰেণ্ডক পটাইছে নেকি মই তাক জ্বলি না মোক পইচা নাই বুলি কাৰ এখন কিনি ফেচবুকত ষ্টেটাছ দিছে আবে অকণমান তেতিয়া মোক ধোকা দিছে মই জ্বলিছোঁ বে আবে কথাটো কি জানা না তোৰ ছাবস্ক্ৰাইবাৰ কম আছে সেইকাৰণে তই জ্বলিছা আবে পিছে অসমৰ ডেকাই চবৰ লগতে জ্বলে অসমৰ যিমান পপুলাৰ মানুহ আছে চবকে তাকে ৰস কৰি আজি এইখিনি পৰিস্থিতি পাইছা তোমাৰ আৰে এইটো চোন হুবহু কপি আৰু মোক তোমালোকে কমেণ্ট মাৰা মই কপি বুলি জানি ভাই তোমাৰ পৰা আমি এইটো আশা কৰা নাছিলো ভাবা নাছিলো তুমিও বেলেগৰ ভিডিঅ' এনেকৈ কপি কৰিবা আৰু নিজে ৰসটো কৰি কেনে ছাবস্ক্ৰাইবাৰ ফালে কিয় ঠেলাই দিয়া আৰু ময়ো এইটো ভিডিঅ' নবনালোৱে হয় মোক মোৰ ছাবস্ক্ৰাইবাৰ কেইজনে ৰিকুৱেষ্ট কৰাৰ বাবেহে বনালো কাৰণ ময়ো চানিকলজনৰ ভিডিঅ' চাই আবে এইটো কেনেকুৱা কথা হ'ল তুই তোৰ ছাবস্ক্ৰাইবাৰটো ক'ব পাৰে না চানিদাৰ কোনোবা হেটাৰছো হ'ব পাৰে তোৰ ছাবস্ক্ৰাইবাৰে ক'ব পাৰে কিন্তু তইতো ভাবিব লাগিছিল না এজন ইউটিউবাৰৰ কথাটো তই ভাবিব লাগিছিল না আৰু চালা বেয়া থাম্বনেইলত ফটো লগাই কেনে এতিয়া মই ফেমিলি শ্ব' বনাইছোঁ ভিডিঅ'ত স্লেং ইউজ কৰি এতিয়া মই ফেমিলি শ্ব' বনাইছোঁ ইয়াত এইবোৰ দেখুওৱা নহয় কাৰণ মোৰ এইটো ফেমিলি ফ্ৰেণ্ডলি চেনেল হয় আবে এটা কথা জানি ল ফাৰ্ষ্টতে তই যদি মাৰ্ডাৰ কৰি কেনে ব্লেক মানি কামাই কেনে পিছত যিমানে ভাল কামত ব্যৱহাৰ নকৰা না তাৰ এটা নাম থাকিবই সমাজৰ নজৰত যে সি আগতে ডকাইত আছিল বুজিলি ডেকা যিখন স্কুলত পঢ়িছা মই সেইখন স্কুলৰ আগতে হেডমাষ্টাৰ আছিলো এইবিলাক ন পোৱালি ল'ৰাবোৰৰ লগত খেলিবা আবি এনেকুৱা মানে মানুহ এটা যেনে খালি হোৱাটছআপ এনেকুৱা মানে এটা সি ৰস্তাৰ খালি হোৱাটছআপ ষ্টেটাছে মানুহৰ উঠাই কেনে সি ৰস কৰিবলৈ বাকী আছে মানে এনেকুৱা মচিহা এনেকুৱা অন্যায় মানে এটা সহ্যই নহয় মানে কিয় কৰিবি বে আবে এটা সঁচা কথা কচোন তই তোক জন্ম হোৱাতে নাৰ্ছে কিবা ভুল ইনজেকশ্যন দিয়াতে ভুল কৰিছিল নে পলিঅ' খাব যাওঁতে কেইটাৰি গছৰ তলত লুকাই আছিলি সঁচা কথা কবিচোন ভাই কিবা ডাঙৰ এনেকুৱা ইলিয়ান নিচিনাকৈ মকেলামিবিলাক কৰা হৈছে যে এইবিলাক চব ভাঙৰ দোষ নাই আৰু কিবা বেলেগ নিচা দিচা কৰা হৈছে ভাই জিটি আপলোড কৰা হৈছে যে নে পৰিয়া কিনিব পইচা নোহোৱা হৈছে কৰিব নালাগে দে খোলাখুলিকে কৈ দিয়ে আৰু ঘৰৰ মানুহ নহ'লে কেতিয়াবা সাধাৰণ কোনোবা FB পোষ্ট দিলেও সিটো টপিক উঠাই লৈ আহি আকৌ ভিডিঅ' বনাব লাগে কি নকলে ষ্টেটাছত কমেণ্ট দিয়া আৰু এজনী ছোৱালীৰ কমেণ্ট দেখাওঁ ৰ'বা মানে ঘূৰি গৈছো আৰে বাইদেউ ভাই তই নিজেই ডিছক্লেইমাৰত দি দিয়া এই ভিডিঅ'টো সম্পূৰ্ণৰূপে এটা ধেমালি হয় আৰু যোনে ধেমালি বুজি নোপোৱা ন সিহঁতে এই ভিডিঅ'টো চাব নালাগে তোৰ ছাবস্ক্ৰাইবাৰ কেইজনী নিশ্চয় জানে যে ৰস মানে ধেমালি হয় কিন্তু আজি যদি এইটো ভিডিঅ'ত ডিছলাইক আহে না তো ভাবিম তই ৰস মানে কি অসমত ৰাইজক বুজাবই পৰা নাই মানে ডিছলাইক কাৰ আহিব তোৰ ফালৰ পৰাইতো আহিব না
আৰু যি নহয় মই কালিৰ পৰা ভাত খোৱা নাই বে তোক টিকটকত দেখি ভাত চাহ খোৱা বন্ধ হৈ গৈছে এনেকাতো মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হোৱাটো দুখ লগা নাছিল কি হ'ল বে মেমৰি খুলিছে যেনো কেনেছো মজা পাৰিবা তুমি কি কোৱা ৰস্তাৰে হৈ জানা তুমি কিন্তু তাকে ক'ব খুজি আছো কি কোৱা ৰ মাৰা তুই তোমাৰ কথা ক'ব লগা আছে জলদি কম মদ খাব যাব লাগে কি মদ খাই ভাং খাওঁ কৰিম আজিৰ পৰা ভাং অ আৰু কিয় আবে ভাং খাই কিনে আমিও টিকটকত নাচিম সেইটোতো হয় ন মদৰ দাম বেছি 20 টকাতে ভাং দে কেমেৰা অন কৰ দে दोनों एक दूसरे के फेवरेट रह चुके हैं मुझे दुश्मनी तुझसे या तेरी कला से नहीं देख ইউটিউব কৰিম क्या कर লাইকস মই सब আনি ना ही सामने आए तो পিছে बेहतर কি মই কৰিম মিউজিক ভিডিঅ' দুটামান বনালো ফাইন্স ভিডিঅ' টাইপ দুটামান বনালো এক্টিং মই পিছে নাজানোৱেচোন ভিউজ মোৰ অলপ নাহেচোন পিছে ফকতীয়া গান উঠে ৰস মই কৰি দিম ছাবস্ক্ৰাইবাৰ বাঢ়িব ভিউজ মোৰ আহিব কাৰণ টাইটেলত ডাঙৰ গায়কৰ নাম বহাম থাম্বনেইলত বেয়া বেয়া পিক মই লগাম দুদিনতে বনি যাম ডাঙৰ ৰস্তাৰ পাৰ্চনেল মেটাৰতে বেয়াকৈ বহাম ইউটিউবাৰ কপি বুলি কৈ মই দবাম যোনে কৈ মই এজন ডাঙৰ টিকটকাৰ তাক উঠাই লৈ আনি ভিডিঅ'ত বহাম মানুহৰ অনুভূতিৰ লগত খেলা খেলিম তাৰপিছত বনি যাম ডাঙৰ ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ তাৰপিছত ফেন্স মোৰ বাঢ়িব কমেণ্ট বেছি আহিব লাহেকে পিছত মানুহক ঠগাম আৰু চেলেঞ্জৰ নামত টিকটকত গুচি যাম আবে এটা কথা কওঁ আবে গু খাব দিলে তই গু তুই খাবি নেকি লেংটা হৈ নাচব ক'লে লেংটা হৈ নাচবি নেকি ৰাস্তাৰ কুকুৰ য'ত ত'ত ভুকিবই সেই বুলি তই কি কুকুৰটোক খেদি যাবি টিকটক কৰা মোৰ হেনো হেজিৰা এয়া মোৰ কথা নহয় এয়া তোৰেহে কথা নেম ভেমা গুখা তই এয়া সঁচা কথা সেইকাৰণে নিজে এতিয়া টিকটক কৰা ভাই এটা টাইমত তোৰ বিগ ফেন আছিলো সেই ইমান কথা মই তোৰ জানিছিলো অনুৰাগী হে ভাই অন্তৰ্ভুক্ত নহয় যি টি কৰিবি হে সহ্য নহয় কমেণ্ট মাৰিছিলো ভাই টিকটক নকৰ ইউটিউব আছা ভাই ইউটিউবে কৰ মিছামিছি ৰস্তাৰৰ নাম বদনাম নকৰ কিন্তু তই হৈছা এজন ফেমৰ পাগল হে টিকটকতো তোক দেখা গ'ল না ঠগালুং ভাই সঁচা কথা কবি টিকটক ৰস কৰি নিজে কৰা হলি তোৰ পৰা এইটো এক্সপেক্ট নাছিল হৃদয়ত দুখ অলপ বেছিকে লাগিল খাৰ খাৱা জিবা পাই চিধা কথা কম বেয়া পালেও মোৰ একো উপায় নাই তোৰ যি ইচ্ছা আছিল তই কৰিলি মোৰ যি ইচ্ছা আছিল কৈ দিলো ভাই চিনেমাৰ স্বভাৱ নাই স্বভাৱ মোৰ মাৰা তেল আজি তোক মই কম বে তই এটা মক্কেল না ঠগালো